বেছিকৈ খালে আগতে বেলেগ চিখৰ খাই আহিলে এতিয়া মই নাখাবলৈ কোৱা কাৰণেহে নাখায় এই চিকু খাই যদিও ক'ব নোৱাৰোঁ এনেও খাওঁ দাঁতকেইটা দেখিলে ভয় খাব ডেকচি মুখনি পানী লৈ লৈছোঁ Hello guys, welcome back to my YouTube channel. পথাৰ ধান পকিছে এতিয়া ঘৰৰ ধান পকিছে ধান দাবলৈ কালি আহিলোঁ কিন্তু অলপমান থাকি গ'ল আৰু মই দাবলৈ আহিছোঁ মাহঁতো নাই ঘৰত অলপমান থাকিলে হয় নাই হয় থাকিলে ধান দাবলৈ অলপ চেহেৰা দেখা পুৰা পানী চানী বোলে ভৰাই ল'লোঁ ডেকচিত এতিয়া গৈ থাকোঁ চাহত এইখিনিতে ক'ৰবাত পুৰা গাইজ এতিয়া গৈ আছোঁ ইফালে পুৰা প্ৰায় মানুহৰ ধান কাটি হৈ গ'ল আমাৰ ঘৰ অলপ থাকি গ'ল যাবলৈ আহিছোঁ তাকে অকলে অকলে কোনো নাই মাহঁতো নাই পুৰা এইফালে গাইজ ফটা চিটা কাপোৰ কানি পিন্ধি পুৰা ৰেডি হৈছোঁ ধান দাবলৈ পুৰা গছৰ তলত অকণমান বহি লওঁ আকৌ হয়নে আহিছে যেতিয়া অলপমানহে আছে দাম আৰু লাহে দিয়ে আজি হ'লে এইফালে গাইজ দেখক পেট কুলিটোৱে অকলে অকলে শিলিখা জেপত ভৰাই আনি অকলে অকলে খাই আছে সেইটো মুখ লাগি মৰিব আজি খকুৱাটোৱেতো অকলে অকলে ভাৰি আছে কিমান লুবিয়া দেখিছোঁ নাই গাইজ জেপত ভৰাই ভৰাই আনিছে পুৰা শিলিখা থেংক ইউ পুৰা কালি ধান কটা হাত কালাৰ কিমান ধুনীয়া হৈ আছে হয়নে নহয় হয় আকৌ ইয়া আমাৰ ধুনুকলিতে ধান আছে অঁ কালি হেৰি থৈ দিছিলোঁ নহয় ফৰিঙৰ চাটনি খাবলৈ নাপালোঁ মই ঢাকি থোৱা থাকিলোঁ তেতিয়া পাই গ'লোঁ ফৰিং পাই গ'লোঁ এজনীটা ধুনীয়াকৈ লৈ যাম জোপত ভৰাই মোক দিবা নাই খাবলৈ এজনীহে পাইছোঁ আৰু দুজনীমান পাই লওঁ তাৰপিছত ভালকৈ বান্ধিব নাজানে কেলে নাজানো খংটো থাকে আৰু গোটেই ভৈৰৱত ধান পকি এদায় মাতটো যেনেকৈ দিয়া অকণ মনে প্ৰাণে খুলি দিওঁ 12টা বাজিলে মাজতে শুই আছোঁ আৰু ধুনুকলি যে ধান দাই আছে সেয়া হেল্ল' বন্ধুসকল ইয়াত ধান খাইছোঁ ধান গাইছ এতিয়া অলপমান বহি লৈ দোকানৰ পৰা আহোঁগৈ
বহিলেও যেনিবা গছৰ তলত দোকান যাওঁ কিবা এটা খাওঁ লাগেতো কাম কৰি আছোঁ নহয় খা নাই নহয় খাওঁ লাগে নে নালাগে মোৰ ভাগৰ লাগে সেইটো কাৰণে মই দোকানলৈ যাওঁ আৰু মোক লৈ যাব লাগিব দোকানলৈ হয়নে ইমান ডাঙৰ ৰ'দ দিছে এজন সূৰ্য দেৱতাজন ইমানকৈ বাঢ়ি আহিছে আজি তললৈ নামি আহিছে বোলা পুৰা দোকান বিচাৰি নাপালোঁ আকৌ ঘূৰি আহিছোঁ আগৰ জেগালৈ বোলে বেলেগ ফালে যাওঁ পাওঁগৈ নাপাওঁগৈ জেগাবোৰ চিনি নাপাওঁ আঁতৰত যে বোলে নি আছে গৈ আছোঁ আৰু ঘূৰি ঘূৰি পুৰা ৰাস্তাই শেষ হৈ যায়গৈ ক'ৰবাত গৈ ৰাস্তাই শেষ হৈ যায়গৈ দোকানেই নাপাওঁ এখন আছিলে আছে নাই জানো আকৌ এফালেও ওলাই দোকান নাপালোগৈ আৰু জমনি হ'ব হা এইখনে আছিলে পুৰা সৰিয়হ খেতি কৰি দিছে ন ক'ত আছে জানো হা জানো দোকান নাই আৰু ৰাস্তাতহে ল'ম দোকান নাই না এইফালে পকা ৰাস্তাত ক'ৰবাত আছে চাগে নাই পুৰা ফাইনেলি গাই আছোঁ বোলে পকা ৰাস্তাত আহি পালোঁ কিন্তু দোকানেই বিচাৰি পোৱা নাই কি হ'ব আজি মিঠাই খোৱা নহ'ব যেন পাওঁ এইফালে নাযাওঁগৈ এইফালে বিলগাঁও যাবগৈ লাগিব এইফালে বিদ্যুতৰ দোকান আছে যদি এইফালে নাই এইফালে বিয়া পেণ্ডেল তৰি আছে আজি বিয়া কালি জোৰণ ফাইনেলি গাছ দোকান বিচাৰি বিচাৰি দোকান পালোহি তাই বস্তু লৈ গৈ আছোঁ এইফালে চিপছ চকলেট বিস্কুট গাছ এতিয়া দোকানৰ পৰা আহি পাই গ'লোহি পথাৰ ক'ত ধুই আছাগৈ ঐ পুৰা পথাৰত শুই আছে পথাৰত এয়া বোলে বিস্কুট মই এই বিস্কুটটো খাই খুব ভাল পাওঁ বোলে চিপছ বোলে চকলেট খাম এতিয়া অকলে অকলে পুৰা গাইছ ক'ত শুই আছে চাব দেই দেখুৱাই দিম এয়া পথাৰতে শুই আছে খজুৱাব মোৰ মাতিম মোৰ কথা বাগৰি দিয়ে তেতিয়াহে চজিব নালাগে দেখিলে নহয় ক'ত ধাননিৰ মাজত শুই আছে মাতটো ভাগি আছে আৰু দেই চিকনা এইটো পইচা যোৱা টেনশ্যন লৈ আছে পুৰা খাই থৈ দিলে চব মুখ দি গাইছ পেট খুলি আছে
10 টকা খতমে বোলে পেটি চিপছ খাই লৈ নাই 5 টকা দিওঁ এপেটিত 5 টকা মোক কেপিচ খালে মই কেপিচ খালব বেছিকে খালে হ'ব আগতে শিক্ষক খাই দাঁতখিনি বেয়া কৰি থলেই আগতে বেলেগ শিক্ষক খাই হ'লে এতিয়া মই নাখাবলৈ কোৱা কাৰণেহে নাখায় তেওঁ চুকৈ খাই যদিও ক'ব নোৱাৰো দাঁতকেইটা দেখিলে ভয় খাব ভূত বুলি পলাব ৰাতি হয় নে নহয় ৰাতি ভূত বুলি পলাব মানুহ ডেকচি মুখনিত পানী লৈ লৈছোঁ খাবা নি 10 টকীয়া বিস্কুট ফাইনেলি এতিয়া ধান দাই মেলি হৈ গ'ল এতিয়া ঘৰলৈ যাম ভোকো লাগিছে ইমানকৈ দোকানৰ পৰা আনি খায়ো পেট নভৰিলে বুলি কৈ দিব এতিয়া কোনোবাই দেই চাই থাকক শুনিবই হাঁহি হাঁহি গৈছে ভাবিছে চাগে মই কৈ দিয়া কাৰণেহে নাই কোৱা বেলেগ চিপছ এটা লগত লৈ আহিলোঁ মই কি হ'ল 10 ৰুমত চফা হৈ আছে বোলে গতিটো কি হৈছে ধাননীয়া চাননীয়া বাগৈ গা চা নুধুৱে বোলে লেতেৰা আছে অলপ ঠাণ্ডা দিনকেইটা নুধুৱে বোলে চমা গা ইমানে লেতেৰা নে তো ভিডিঅ'টো গাইছ ইমানতে সামৰণি মাৰিছোঁ যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ এণ্ড চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এতিয়া ঘৰলৈ যাওঁ ভাত পানী খাই গা পা ধুই ৰেডি হওঁগৈ বাই বাই আকৌ লগ পাম